নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ফুলা লুচি কেনেকৈ বনায় লগতে আলু আৰু জিৰাৰ এখন ভাজি অতি কম সময়তে সহজ পদ্ধতিত কেনেকৈ বনাব পাৰি তাকে এই ভিডিঅ'টোৰ জৰিয়তে দেখাব বিচাৰিছোঁ। গতিকে আৰম্ভ কৰোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আপোনালোকে। ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে এয়া লৈছোঁ 2 কাপ আটা আৰু তাত অলপ নিমখ আৰু ৰিফাইন তাত দি দিছোঁ। এতিয়া গোটেইখিনি মিলাই ল'ব। এতিয়া অলপ অলপকৈ পানী দি আটাখিনি খচিব, তেতিয়াহে মানে ভালকৈ মিলি যাব। এতিয়া এইখিনি অলপ সময় ঢাকি থৈ দিব। এতিয়া আলু জিৰা ভাজিকণৰ কাৰণে 3টা ডাঙৰ আলু ল'ব। আলুকেইটা বাকলিকেইটা গুচাই বইল কৰি ল'ব আৰু ভিডিঅ'ত দেখুওৱাৰ দৰে কাটি ল'ব। এতিয়া এখন কেৰাহী পাতি কেৰাহীখন গৰম হ'লে অলপ মিঠাতেল দিব। এতিয়া ইয়াত শুকান জলকীয়া 2টা ছিঙি লৈ দি দিব আৰু জিৰা গুটি আধা চামুচ দি দিব। জিৰাখিনি দিয়াৰ পিছত জিৰাখিনি ফুটি উঠিলে তাত বইল কৰা আলুখিনি দি দিব আৰু অলপ সময় ভাজি তাত নিমখ হালধি সোৱাদ অনুসাৰে দিব। এই ভাজিকণ প্ৰায় 5 মিনিটতে হৈ যায়, গতিকে খুব কম সময়তে এই ভাজিকণ হৈ যায়। গতিকে আপোনালোকেও এই ভাজিকণ এবাৰ বনাই চাব আৰু কেনেকুৱা হ'ল আপোনালোকে কমেণ্টৰ জৰিয়তে আমাক জনাবলৈ নাপাহৰিব। এতিয়া ইয়াতে ৰঙা জলকীয়া গুড়ি প্ৰায় আধা চামুচ দি দিব। একেবাৰে শেষত কাটি থোৱা পিঁয়াজ অলপ ওপৰতে দি অলপ লৰাই দি ঢাকোনেৰে ঢাকি থ'ব আৰু গেছটো বন্ধ কৰি দিব। এই পিঁয়াজকণ দিলে খাবলৈ বহুত ভাল হয়। এতিয়া লুচিখিনি বনাবলৈ ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। তেলখিনি গৰম হ'লেহে ৰুটিটো দিব, তেতিয়াহে ফুলি উঠিব। এতিয়া আমাৰ তৈয়াৰ হৈ গ'ল দ্য পাৰফেক্ট গোল ৰুটি। আপোনালোকেও আমাৰ এই লুচি আৰু ভাজিকণ বনাই চাব। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে আমাক সুন্দৰ কমেণ্ট কৰিব। আমাৰ ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'ম। ধন্যবাদ।